বিশ্বৰ সবতকৈ সৰু এটা উদ্যান এই উদ্যানলৈ যাব পাৰে কেৱল এজন লোক গঢ়িলে বিশ্ব ৰেকৰ্ড জাপানে পুনৰবাৰ নিজৰ অনন্য আৱিষ্কাৰেৰে বিশ্বক আচৰিত কৰি তুলিছে এইবাৰ বাতৰি শিৰোনাম দখল কৰিছে জাপানৰ এখন অতি সৰু উদ্যানে যিখন উদ্যানক বিশ্বৰ আটাইতকৈ সৰু উদ্যান হিচাপে ঘোষণা কৰি গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত স্থান দিয়া হৈছে এটা সময়ত কেৱল এজন লোকে যাব পৰা এই উদ্যানখনৰ বিষয়ে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছে নিজৰ ইউটিউব চেনেলত ভিডিঅ' আপলোড কৰিছে বিশ্বৰ আটাইতকৈ সৰু উদ্যানখনৰ আকাৰ মাত্ৰ 0.24 বৰ্গমিটাৰ যিখন জাপানত অৱস্থিত জাপানৰ টকিঅ' চহৰত অৱস্থিত এই উদ্যানখনৰ আকাৰ মাত্ৰ কেই চেণ্টিমিটাৰ মান কিন্তু আকাৰত সৰু হোৱাৰ পিছতো পৰ্যটক আৰু স্থানীয় লোকৰ বাবে ই আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছৰ দলটোৱে এই উদ্যানখনৰ পৰিদৰ্শন কৰি বিশ্বৰ আটাইতকৈ সৰু উদ্যান হিচাপে ঘোষণা কৰে এই উদ্যানখনৰ এলেকা ইমানেই সৰু যে ইয়াত মাত্ৰ এজোপা সৰু গছ আৰু কিছু ঘাঁহ আছে লগতে এজন লোকে বহিব পৰা এক আসন ইয়াৰ পূৰ্বে এই অভিলেখ আমেৰিকাৰ অৰেগনত অৱস্থিত মিলেন্স পাৰ্কৰ নামত আছিল যাৰ আয়তন আছিল মাত্ৰ 0.292 বৰ্গমিটাৰ কিন্তু জাপানৰ এই নতুন উদ্যানখনে সেইখিনি অতিক্ৰম কৰি এতিয়া আনুষ্ঠানিকভাৱে বিশ্বৰ আটাইতকৈ সৰু উদ্যান হিচাপে পৰিগণিত হৈছে